হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? হোপ চবৰে ভালে, আশা কৰোঁ চবে ভাল থাকক। বস্তু এটা অৰ্ডাৰ দিছিলোঁ অনলাইনত, তো ফাইনেলি আজি আহি পালেহি। তো এতিয়া আনবক্সিং কৰিম, আপোনালোককো দেখুৱাম। আপোনালোক চাই থাকক ভিডিঅ'টো, মই দেখুৱাম আৰু আনবক্সিং কৰোঁ। আনবক্সিং কৰোঁ ইয়াতে এতিয়া চাওঁ, আপোনালোকেও দেখিব। এই বস্তু আপোনাৰ কিবা কিবি আহিছে, এইবোৰ দৰকাৰ নাই মোৰ বাবা, মোৰ এইটো দৰকাৰ। এইটো আপোনালোকে দেখি গম পাইছে চাগে কি বস্তু। তো ভালকৈ মই খোলোঁ, গম পাব আৰু আপোনালোকে। এইটো দেখিছে আমাৰ, এইটো আপোনাৰ মাউণ্ট হয়, এয়া আপোনাৰ হেলমেটত লগাব পাৰিম। এইটো আপোনাৰ মই লগাই আপোনালোকক দেখুৱাম, পূৰা টোটেল ফিট কৰি দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টলৈকে। এতিয়া ফিটিং কৰি আপোনালোকক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে। দেখিছে আপোনাৰ এনেকুৱা আপোনাৰ দেখিবলৈ পাইছে। এইফালে আপোনাৰ মাউণ্টটো এয়া, মোবাইলটো ইয়াৰ ভিতৰতে লগাব পাৰি। তো এয়াই আৰু কিনো ক'ম আৰু, এতিয়া বৰ্তমানটো কেমেৰা নাই, সেইকাৰণে মোবাইলৰ লগতে কাম চলাব লাগিব। তো সেনেকৈ আপোনালোকে ইয়াতে ব্লগ পাব আপোনালোকে, বেয়া ভাল। তো চাব আপোনালোকে, এনজয় কৰিব, ছাপোৰ্ট কৰিব মোক দেই। এয়া ফাইনেলি অলপ ওলাই যাওঁ আমি ভাইটিয়ে মই। তো দেখিছে বতৰ আপোনাৰ অৱস্থা একদম মানে ৰ'দে দি আছিলে, তো আকৌ এতিয়া বৰষুণে দিব চাগে। বতৰ চব কেনেকুৱা একদম। আজি ৰ'দ দিলে, বহুত দিনৰ ৰ'দটো পালোঁ, কাপোৰ চাপোৰ অলপ শুকালে। তো আমি গৈ আছোঁ এতিয়া টেষ্টিং কৰিবৰ কাৰণে, কেনেকুৱা ভিডিঅ' আপোনালোকে আহি আছে। অডিঅ'টো ইমান ক্লিয়াৰ নহ'ব পাৰে, কেলৈ মই মাইক লগোৱা নাই বৰ্তমান। তো মাইকটো আনিম আৰু এইখিনিতে। এয়া 4 লাইন বনাৰ পিছতে ৰাস্তা বনিব চাগে মোৰ মতে। একদম মানে এইটো ৰাস্তা আহিবলৈ মানে এক্সিডেণ্টো খুব হয় এইটো ৰাস্তাত। তো ভয় লাগে আহিবলৈ, গাড়ী পিছলেতো আৰু আহিব নোৱাৰি। দেখিলে আকৌ বৰষুণ দিলেই, মানে আমি যেতিয়া স্কুটি চলাই আহোঁ তেতিয়াই বৰষুণ দিয়ে আৰু। যেতিয়া আমি স্কুটি ষ্টাৰ্ট দিওঁ তেতিয়াই মানে বৰষুণটো দিবই আৰু, ৰখিলে বৰষুণ কমি যায়। মানে কিয়া চল ৰা ইয়াৰ। এতিয়া আকৌ দিছে, দেখিছে আপোনালোকে নেদেখিব পাৰে, কিন্তু আমি ফিল লৈ আছোঁ বৰষুণৰ। এতিয়া আকৌ দিলে দেখিছে, একদম তিতি আছোঁ পূৰা। মোৰ মোবাইলটো তিতি আছে। যদি নতুন লাইক কৰিব, যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তো এইফালে এতিয়া ক'ত যাবা? এপাক ঘূৰি যাওঁগৈ ন? হা, এপাক ঘূৰা নেকি? তো আমি ঘৰ এতিয়া যাওঁগৈ, ৰুমলৈ যাওঁগৈ। কেলৈ বৰষুণ দি আছে, বেছি ইয়াত নুঘূৰোঁ। কিয়, ইয়াৰ ভাইটি মানে কালি গাটো ভাল নাছিলে, ইমান জ্বৰ, পূৰা জ্বৰ একদম। কালি মেডিকেললৈ লৈ গৈছিলোঁ। তো এতিয়া তিতিব নালাগে, যাওঁ। সেইকাৰণে ঘৰত গৈ অলপ ৰেষ্ট লওঁ। এতিয়া পুখুৰী চাইডত। तो रानू मंडल स्पीड ब्रेकर पहुँच गया हम लोग। अय्या रानू मंडल स्पीड ब्रेकर। এয়া তামোল এখন খাই লওঁ। তামোল আছে দিয়কচোন এখন। তো তামোল এখন খাই দিলোঁ আমি। কেলৈ জানে, তামোলটো মেইন হয় ন। তো তামোলটো খাবই লাগিব। তামোল মানে খাওঁ আৰু মাজে মাজে, বেছিও নাখাওঁ, অলপ অলপ মানে দেখিলে খাব মন যায় আৰু। वाह क्या सीन है, वाह क्या सीन है।
তো ফাইনেলি পাই গ'লোঁ আমি ঘৰত তো বাই বাই ইয়াতে যদি শেষলৈকে চাই আছে ছাবস্ক্ৰাইব কৰি দিব